কি কৰি আছেনো এই টাব গিলাত মই ৰং দিছো ৰবা এইয়া আৰু টাব বিলাক নিজে বনাইছে ন মাহী মই মাটি হেৰি সিমেন্ট আৰু বালাই দি মই নিজে বনাইছো প্লাষ্টিকৰ খাৰেদি মানে ৰূপৱতীয়ে নহয় গুণৱতীও আচলতে মাহীয়ে সকলো কাম পাৰে আৰু দেখাটো ধুনীয়া মাহীজনী মানে কোনোফালে কম নহয় আৰু লক্ষী মানে লক্ষ্মী বোৱাৰী বুলি ক'ব পাৰি যে এই আমাৰ পুৰা গুণ আছে ন মাহী একদম মানে অসমীয়া বোৱাৰী পুৰা আৰু কামে কাজে সকলোতে এক্সপাৰ্ট চাওক এইটো বনাইছো কিহেদি বনাইছো গাইজ জানেনে এইটো বনাইছো ডিমাৰ বাকলি যে আছে এইবিলাকেদি এনেকে বনাইছো এইটো আৰু আপোনালোকে এনেকে বনাব পাৰে দেই কি ধুনীয়াকৈ বনাইছে চাওক আৰু ঘৰত সজাইছে বনাবচোন আপোনালোকেও পইচা চইচা মানে বচাই দিছে আৰু মাহীয়ে মহাৰ এইবিলাকে কয় গুণৱতী ৰূপৱতী লক্ষ্মী বোৱাৰী আৰু কালাৰ কৰিবলগীয়া মানুহো মানে আছে যদিও মানে মতা নাই আৰু ঘৰতে কি কৰি থাকিব সেইকাৰণে আৰু নিজৰ কালাৰ আছিল এক্সাৰচাইজ কৰি আছে সকলো কাম জানে যিহেতু আৰু পইচা ভৰাতকে নিজে কৰি আছে মাহীয়ে আৰু মহাক ৰখিও নাথাকে নিজে নিজে কৰি থাকে আৰু চাওক ইমান ধুনীয়াকৈ কাম কৰি আছে মাহী